নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষকৈ তেওঁলোকৰ বাবে যিসকলে ভাল পোৱাৰ পাছত বিচ্ছেদৰ বিষ অনুভৱ কৰিছে, যিসকলে ৰাতি শুব নোৱাৰে, খোৱা বোৱা ভাল নালাগে আৰু মনটো বাৰে বাৰে কয় কিয় এনেকুৱা হ'ল। এই ভিডিঅ'টো একেলগে চাব। আজি মই কথা পাতিম বিচ্ছেদৰ পাছত কেনেকৈ নিজকে সম্পূৰ্ণকৈ সুস্থ কৰি তুলিব পাৰি। এই ভিডিঅ'ত সম্পূৰ্ণ জানিব পাৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, বিচ্ছেদৰ বিষটো কিমান গভীৰ এইটো কেৱল সেই মানুহজনেই জানে যিজনে পাৰ হৈছে। ভালপোৱা মানুহজন আঁতৰি যোৱাৰ পাছত মনটো যেন এটা খালী ঘৰৰ দৰে হৈ পৰে। বাহিৰৰ পৰাতো চব ঠিকেই দেখা যায়, কিন্তু ভিতৰৰ যন্ত্ৰণাটো কোনেও নেদেখে। বহুতে মনে মনে কয় মই দুৰ্বল হৈ গ'লোঁ, কিন্তু মনত ৰাখিব বিচ্ছেদৰ পাছত দুখ পোৱাটো দুৰ্বলতা নহয়, এইটো মানৱীয়তা হয়। যি মানুহে ভাল পাব পাৰে কেৱল সেই মানুহেই বিচ্ছেদৰ বিষটো অনুভৱ কৰিব পাৰে। এতিয়া শুনক, বিচ্ছেদৰ পাছত ইমান বিষ কিয় লাগে। প্ৰিয় দৰ্শক, আমি যেতিয়া কাৰোবাক ভাল পাওঁ, আমি তেওঁৰ লগত আমাৰ সপোন, আমাৰ আশা, আমাৰ ভৱিষ্যত সকলো সেই মানুহজনৰ বা মানুহজনীৰ লগত বান্ধি দিওঁ। গতিকে যেতিয়া সেই মানুহজন বা মানুহজনী আমাৰ পৰা আঁতৰি যায়, আমাৰ মন একেবাৰে ভাগি যায় আৰু ভাবোঁ সপোনবোৰো গ'ল, ভৱিষ্যতো আৰু অন্ধকাৰ হৈ গ'ল। কিন্তু এইটোৱেই চবচে ডাঙৰ ভুল। মনত ৰাখিব, কোনো এজন মানুহ আপোনাৰ জীৱনৰ সম্পূৰ্ণতা নহয়, কিন্তু আপোনাৰ জীৱন, আপোনাৰ সপোন, আপোনাৰ ভৱিষ্যত, আপোনাৰ পৰিয়াল এইবোৰ কিন্তু সেই মানুহজনতকৈও ডাঙৰ হয়। প্ৰেমটো কি আছে, আজি আছে কালি নাই, কিন্তু আপোনাৰ জীৱনটোতো থাকিব না। প্ৰিয় দৰ্শক, এতিয়া আমি আলোচনা কৰিম বিচ্ছেদৰ পাছত নিজকে সুস্থ কৰি তোলাৰ 3টা গুৰুত্বপূৰ্ণ পদক্ষেপ। কিন্তু তাৰ আগতে যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে বা আপোনাৰ কামত আহিছে, তেন্তে এটা লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি প্ৰথমতেই পায়। তো প্ৰথম পদক্ষেপটো হ'ল নিজৰ দুখটো অনুভৱ কৰিবলৈ দিব। বহুতে বিচ্ছেদৰ পাছত কয় মই ঠিকেই আছোঁ, মোৰ একো নালাগে, কিন্তু এই ভিতৰৰ বিষটো যদি আপুনি স্বীকাৰ নকৰে, তেন্তে সেইটো বাঢ়িয়ে যায়, দিনে দিনে এইটো বাঢ়ি থাকিব। মনত ৰাখিব, কান্দিলে দুৰ্বল নহয়, কিন্তু কান্দিলে মনটো হালকা হয়। নিজৰ অনুভৱবোৰ এটা ডায়েৰীত লিখক। যিবোৰ কথা আপুনি কাকো ক'ব নোৱাৰে, সেই কথাখিনি ডায়েৰীত লিখক। এইটো মনক সুস্থ কৰাৰ এটা শক্তিশালী উপায় হয়। এতিয়া শুনক দ্বিতীয় পদক্ষেপটো। বিচ্ছেদৰ পাছত চবচে ডাঙৰ সমস্যাটো হ'ল মন বাৰে বাৰে অতীতলৈ ঘূৰি যায় আৰু কয় সেইদিনা এনেকুৱা হৈছিল, যদি মই সেইটো নকৰিলোহেঁতেন তেন্তে আজি এই দুখটো মই নাপালোহেঁতেন। এই চিন্তাবোৰে মনক আৰু বেছি আহত কৰে। প্ৰিয় দৰ্শক, অতীতটো আমি সলাব নোৱাৰি, কিন্তু ভৱিষ্যত সলাব পাৰি। গতিকে এতিয়াৰ পৰা প্ৰতিদিন এটা সৰু লক্ষ্য ৰাখক, নতুন কিবা এটা শিকক, নিজৰ বাবে সময় দিয়ক। প্ৰতিটো দিন এটা নতুন সুযোগ হয়। কিন্তু তৃতীয় আৰু চবচে ডাঙৰ গুৰুত্বপূৰ্ণ পদক্ষেপটো হ'ল নিজক ভাল পোৱা। প্ৰিয় দৰ্শক, বহুতে আনক ভাল পাবলৈ শিকে, কিন্তু নিজক ভাল পাবলৈ নিশিকে। মনত ৰাখিব, যি মানুহে নিজক ভাল পায় তেওঁ কেতিয়াও ভাঙি নপৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক, ভাল বন্ধু বান্ধৱৰ সৈতে সময় কটাওক, নিজৰ সপোনৰ বাবে কাম কৰক। এইটোৱেই প্ৰকৃত আৰোগ্য হয়। প্ৰিয় দৰ্শক, জীৱনৰ ডাঙৰ সত্যটো হ'ল বিচ্ছেদে আপোনাক ভাঙিব পাৰে কিছু সময়ৰ বাবে, কিন্তু আপোনাক শেষ কৰিব নোৱাৰে। প্ৰতিটো বিচ্ছেদে আমাক শিকায় কোন আমাৰ বাবে উপযুক্ত আৰু কোন নহয়। নিজক সময় দিয়ক, নিজক ভাল পাওক আৰু মনত ৰাখিব, আপোনাৰ জীৱন, আপোনাৰ সপোন, আপোনাৰ ভৱিষ্যত এইবোৰ এতিয়াও আছে। কিন্তু প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে বুজি পালে বিচ্ছেদৰ পাছত আমি কি কৰিব লাগে। কমেণ্টত লিখিব। আজিৰ এই ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো আপোনাৰ কামত লাগিছে বা ভাল লাগিছে, তেন্তে এটা লাইক দিব আৰু বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা শ্বেয়াৰে কাৰোবাক সহায় কৰিব পাৰে। বেলেগ এটা ভিডিঅ'ত লগ পাম, বেলেগ এটা টপিকৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।